Hello guys, welcome back to my YouTube channel. তো গাইজ ৰবি শৰ্মাৰ ৰঘুপতি চিনেমাখন যেতিয়া এজন যুৱকে ইউটিউবত আপলোড কৰিছিল তেতিয়া ৰবি শৰ্মাদাই পুলিচ কেছ কৰিছিল সেই যুৱকজনৰ ওপৰত। তাৰপিছত যুৱকজনে সুইচাইড কৰিম বুলি এটা ভিডিঅ' বনাইছিল। ভিডিঅ' বনাই তেওঁ ইউটিউব চেনেলত আপলোড কৰিছিল। তাৰপিছত ৰবি শৰ্মাদাই যুৱকজনক ক্ষমা কৰি দিলে। তাৰপিছত সেই যুৱকজনে আকৌ এটা ভিডিঅ' বনালে আৰু ভিডিঅ'টো বনাই তেওঁৰ চেনেলত আপলোড কৰিলে। আহকচোন শুনো সেই ভিডিঅ'টোত যুৱকজনে কি কৈছে। নমস্কাৰ, মই নৱজিৎ চহৰীয়া। এই ভিডিঅ'টো মই ৰবিদাৰ পৰামৰ্শ অনুসৰি বনাইছোঁ। তেওঁ মোক ফোন কৰি কৈছে এই ভিডিঅ'টো বনাবলৈ। ৰবিদাই মোক ক্ষমা কৰি দিছে আৰু আগলৈ এনেকুৱা ভুল কৰিবলৈ মানা কৰিছে। তো মই ৰবিদাৰ লগতে তেওঁৰ টীমটোক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ ইমান ডাঙৰ এটা ভুল কৰাৰ পিছতো যে মোক ক্ষমা কৰি দিছে তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। আৰু এনেকুৱা ভুল মই জীৱনত কেতিয়াও নকৰোঁ। আগতে একো ভুল কৰা নাছিলোঁ, তো হঠাৎ এনেকুৱা ভুল এটা হৈ গ'ল। মই ভবাও নাছিলোঁ যে এনেকুৱা এটা ভুল কৰি পেলাম বা ভুল হৈ যাব। তো মই অকল মোৰ মাইণ্ডছেটৰ কাৰণে এনেকুৱা কৰা নাই বা লগৰ কথা শুনি বা কেইটামান ভিউজ আৰু ছাবস্ক্ৰাইবাৰৰ কাৰণে মই এনেকুৱা কৰিছিলোঁ। তো মই ভিডিঅ'টো ভিডিঅ' মানে চিনেমাখনৰ কথা কৈছোঁ, আপলোড কৰিম নকৰিম এনেকুৱা কৰি থাকিও মই হঠাৎ আপলোড কৰি দিলোঁ। এনেকুৱা কথা এটা হয় যে কিছুমান কথা হ'বলগীয়া থাকে কপালত, যে এইটো তোৰ এনেকুৱা হ'বই। তো এনেকুৱাই হৈ গ'ল। তো মই সেইসকলক অনুৰোধ জনাইছোঁ যে যিসকলে মোৰ এই ভিডিঅ'টো চিনেমাখনৰ কথা কৈছোঁ ডাউনলোড কৰি ৰাখিছিলে, তো তেওঁলোকে পাৰিলে ডিলিট কৰি দিব আৰু ক'তো শ্বেয়াৰ নকৰিব। কাৰণ এবাৰৰ কাৰণে ৰবিদাই মোক ক্ষমা কৰি দিছে হয়, কিন্তু নেক্সট টাইম ক্ষমা নকৰিব। তেওঁ আৰু জনাইছে যে এবাৰৰ কাৰণে প্ৰথম মই এনেকুৱা কৰিছোঁ, তো তেওঁ সেইকাৰণেহে মোক ক্ষমা কৰি দিছে। আৰু নেক্সট টাইম যদি কোনোবা ওলায় তেওঁ কেতিয়াও ক্ষমা নকৰে, কাৰণ বাৰে বাৰে এনেকুৱা কোনোবাই কৰি থাকিব। তো নেক্সট টাইম তেওঁ কেতিয়াও ক্ষমা নকৰে, আৰু সেইজন নেক্সট টাইম যদি কোনোবা মোৰ দৰে ওলায় সেইজন কেতিয়াও ক্ষমাৰ যোগ্য নহ'ব। তো তেনেকৈ ৰবিদাই জনাইছে মোক। তো আৰু কেইটামান কথা কওঁ। তো বহুত বেয়া বেয়া কমেণ্ট কৰিছে মোৰ ওপৰত। তো বাৰু মই তেওঁলোকক কি ক'ম, আৰু যাৰ যি মন্তব্য তেওঁলোকে জনাইছে, আৰু যিসকলে মোৰ কাৰণে ৰবিদাক ৰিকুৱেষ্ট কৰিছে যে তেওঁক এবাৰৰ কাৰণে মাফ কৰি দিব লাগে, তো তেওঁলোক মোৰ কাৰণে ভগৱান স্বৰূপ। তো সকলোৱে ভালে থাকক তাৰে কামনা কৰিছোঁ। মোক বেয়া কমেণ্ট কৰা সকলেও ভালে থাকক, ভাল কমেণ্ট কৰা সকলোৱে ভালে থাকক। তো শেষত মই ৰবিদাক বহুত বহুত ধন্যবাদ জনাইছোঁ যে তেওঁ মোৰ কাৰণে এইখিনি কৰিছে। কাৰণ হয়তো মই ইমান সৰু ল'ৰাও নহয়, কিন্তু মই ইমান দকৈ কথাবোৰ ভাবিব নোৱাৰোঁ বা ভাবিব পৰা হোৱা নাই এতিয়ালৈ। নাজানো আৰু কি, কিন্তু মই এইটো ডাঙৰ ভুল কৰি পেলাইছোঁ। মই সেইকাৰণে ক্ষমাও খুজিছোঁ আৰু মই স্বীকাৰো কৰিছোঁ। আৰু ইয়াৰ কাৰণে মই থানাত যাবলগীয়াও হৈছে। হয়তো বহুত আৰু কিবা কিবি হ'ল হয়, কিন্তু ৰবিদাই মোক ক্ষমা কৰি দিছে। তো মই এইটোৱে ৰিকুৱেষ্ট কৰিম যে সকলোকে এনেকুৱা কাম আৰু দ্বিতীয়বাৰ কোনোৱে নকৰে যাতে। তো আৰু যিসকলে মোৰ এই চিনেমাখন কোনোবাই যদি ডাউনলোড কৰি ৰাখিছে মোৰ চেনেলৰ পৰা, তো প্লিজ ডিলিট কৰি দিব আৰু এনেকুৱা কাম কেতিয়াও নকৰিব। আৰু হলত যাই চাওক চিনেমাখন, কাৰণ হলত যাই চোৱাৰ মজাটোৱে বেলেগ। তো আপোনালোকেও যাওক। কি আৰু বহুত পইচাটো খৰচ হৈয়ে থাকে জীৱনত, বা দৈনন্দিন জীৱনত বহুত পইচা খৰচ হৈয়ে থাকে। 100 টকা 200 টকা খৰচ কৰি চিনেমাখন চাওক, বহুত আনন্দ পাব। তো শেষত জয় অসম, ইমানে আজিলৈ। আৰু প্লিজ কৈছোঁ মাফ কৰি দিব, আৰু কোনোৱে যাতে বেয়া ভাবি নাথাকে, বেয়া পাই নাথাকে। কাৰণ বহুত ডাঙৰ ভুল এটা কৰি পেলালোঁ, আৰু এনেকুৱা ভুল জীৱনত কেতিয়াও নকৰোঁ। তো মোৰ ভুলৰ মই শাস্তি পাইছোঁ। তো আপোনালোকে যাতে এনেকুৱা ভুল কেতিয়াও নকৰে তাকে কামনা কৰিছোঁ। ধন্যবাদ।